ভয়ংকৰ ভয়ানক জুই আমেৰিকাত লাগিছে আৰু আমি এইকেইদিন আমি চাই আছো নিউজতে হওক বা য'তেই হওক আমি চাই আছো আমি গম পাইছো যে আমেৰিকাৰ কেলিফৰ্ণিয়া লছ এঞ্জেলিছ সেই হলিউড কোৱা নামৰ ঠাইত জুই লাগিছে আৰু আমি দেখিবলৈ পাইছো এই জুই কেনেকৈ লাগিছে বৈজ্ঞানিকসকলে সাইন্টিষ্টসকলে তেওঁলোকৰ ধৰণে তেওঁলোকে কৈছে যে কেনেকৈ জুই লাগিছে আৰু কিয় লাগিছে এই কথা তেওঁলোকে কৈছে আৰু পলিটিচিয়ানসকলে ৰাজনীতিবিদসকলে তেওঁলোকৰ ৰাজনীতিকভাৱে কৈছে যে কোনোবাই জুই লগাই দিছে আৰু ইয়াত কেৱল সেই ৰাজনীতি বা এই বৈজ্ঞানিকসকলৰ দৃষ্টিভংগী নাই ইয়াত আমাৰ আত্মিক দিশো অলপমান জড়িত হৈ আছে অৰ্থাৎ সেই হলিউড কোৱা যিখন ঠাই সেই হলিউডৰ মানুহখিনি ঈশ্বৰক ভাল নাপায় আমি দেখিবলৈ পাইছোঁ এই আছক এই ভিডিঅ'ত তেওঁলোকে তেওঁলোকে ভান্দনা কৰিছে ঈশ্বৰক প্ৰতাৰণা কৰিছে ঈশ্বৰক লৈ তেওঁলোকে ঠাট্টা নিন্দা কৰি আছে Moms are holding strong with 3 shout-outs. God, creator of the universe, 0 mentions. And Mario Lopez, host of Access Hollywood, 1. All right. পবিত্ৰ বাইবেলে কৈছে গালাতিয়া 6:7 কৈছে তোমালোক ভ্ৰান্ত নহবা ঈশ্বৰক ভান্দনা কৰা নাযায় কিয়নো মানুহে যিহকে বয় তাকেহে দাব বুলি কৈছে যিহকে বয় তাকেহে দাব আৰু ইয়াত কৈছে ঈশ্বৰক ভান্দনা কৰা নাযায় এই হলিউড এক্টৰ এক্ট্ৰেছসকলে ডাইৰেক্টৰসকলে ঈশ্বৰক ভান্দনা কৰিছে ঈশ্বৰক তেওঁলোকে মজাক কৰিছে ঈশ্বৰক লৈ ঠাট্টা নিন্দা কৰিছে আৰু তেওঁলোকৰ চিনেমাবিলাকত তেনেকুৱাই ঈশ্বৰক ঠাট্টা নিন্দা কৰে আৰু সেইবাবেই গডলেছ কাণ্ট্ৰি বুলি ঘোষণা কৰা হৈছে অৰ্থাৎ ঈশ্বৰ নথকা এক দেশ হৈ পৰিছে তেওঁলোকৰ দেশ আগতে সেই আমেৰিকা বুলি ক'লে সমগ্ৰ বিশ্বৰ বাবে ৰিভাইভেল আনিছিল তেওঁলোকে প্ৰকাশিত হৈছিল গোটেই দেশৰ বাবে তেওঁলোকে ঈশ্বৰৰ বাক্য ঘোষণা কৰিছিল ইমূৰ পৰা সিমূৰলৈকে ৰিভাইভেলছ কাণ্ট্ৰি বুলি কোৱা হয় কিন্তু সেই প্ৰকাশিত সেই এক দেশ বৰ্তমান এতিয়া গডলেছ কাণ্ট্ৰি হ'বলৈ গৈ আছে বা হৈছে ঈশ্বৰ নথকা এক দেশ হৈ পৰিছে সদুম আৰু সেই ঘুমৰাৰ দৰে হৈ পৰিছে আৰু এই আছক এজন লেডিয়ে ঘোষণা কৰিছে ভৱিষ্যত বক্তা জোনা দৰে কৈছে As I was saying, my prophetic message for California, there's a dark cloud that's over California, which is the condition of the city, which is darkness. Just like in the days of Noah, when they flooded the earth because of the evilness. আমেৰিকা শক্তিশালী যুক্তৰাষ্ট্ৰ উন্নত এক দেশ হলেও খ্ৰীষ্টিয়ান কাণ্ট্ৰি হলেও তাত বহুতো লোকে ঈশ্বৰক নামানে বহুতো লোকে যীশুক বিশ্বাস নকৰে তেওঁলোকে যীশুক ফলন নকৰে আৰু তেওঁলোকৰ সেই শয়তানী কাম কাজত লিপ্ত হৈ পৰিছে শয়তানী কাম কাজত লিপ্ত সদুম আৰু ঘুমৰাৰ দৰে হৈ পৰিছে আৰু সেইবাবে ঈশ্বৰে তেওঁলোকৰ মাজত লাহে লাহে ঈশ্বৰে তেওঁলোকক পৰীক্ষা দি আছে ঈশ্বৰে তেওঁলোকৰ মাজত সেই ভয়ংকৰ বিপদবোৰ লৈ আহিছে গতিকে ঈশ্বৰক ভান্দনা কৰা নাযায় ঈশ্বৰক হাস্যব্যংগ কৰা নাযায় ঈশ্বৰক প্ৰতাৰণা কৰা নাযায় নহ'লে সেই সদুম ঘুমৰাৰ দৰেই হৈ পৰে কাৰণ আমাৰ ঈশ্বৰ সদায় এক সদায় তেওঁৰ স্থিতি এক তেওঁৰ বাক্য এক তেওঁ কেতিয়াও পৰিৱৰ্তন নহয় তেওঁ সদায় এক তেওঁ অপৰিৱৰ্তনশীল ঈশ্বৰ